So, hi, hello, namaskar, and welcome to my YouTube channel. So, এতিয়া মই উঠি ওলাইছোঁ যাবলৈ আমাৰ চাপাফা টাউনতে মানে আজি 15 আগষ্ট উদযাপন কৰিছোঁ। তো তালৈকে গৈ আছোঁ, আপোনালোকক দেখাম ধুনীয়াকৈ স্কুলৰ ষ্টুডেণ্টবিলাকে NCC কৰিব আৰু তাকে অলপমান দেখাম বুলি মই এতিয়া যাম ওলাই। বলক তেতিয়াহ'লে দেৰি কৰি নাথাকোঁ। তো মানে গাইছ আমাৰ এবাৰ খেতি লগাইছিলোঁ। তো এইফালে ধুনীয়াকৈ সজাল ধৰিছে ৰোৱাবিলাক। তো এতিয়া যাম এইফালে মানে গাইছ মই উঠিয়ে দেখিছোঁ আমাৰ ঘৰৰ আগত এইখন জাতীয় পতাকা লগাই থৈ দিয়া আছে। যাম আৰু এতিয়া মই এয়াই আৰু আমাৰ ঘৰৰ পৰিৱেশ। তো মানে গাইছ মই এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ বাইক চাইক লৈ মেলি। এতিয়া মানে গাইছে মই গৈ আছোঁ। মানে পূৰা ৰাইডাৰবিলাক আহিছে আৰু আমাৰ সদিয়াত এয়া আগত গৈ আছে। মানে গাইছ মোৰ বাইকখনৰ কণ্ডিশ্যন ইমান ভাল নহয়, তো সেইটো কাৰণে মই মানে লাহে লাহে গৈ আছোঁ। গৈ আছে বাইকখনৰ লগে গৈ কেনে সোমামগৈ মোৰ এয়া স্পকেট একেবাৰে নাই। তো চেন উঠাই কিনে মোৰ হাত পূৰা ক'লা হৈ গ'ল। তো মানে এতিয়া আহি কিনে মই লগৰটো ঘৰত পালোঁহি। এতিয়া লগৰটো শুই আছে নে উঠিলে নে ক'ত আছে? তো মানে সি আছে এইফালে, সেইটো গা ধুই আছে। চব জেগাত পাইছোঁহি মই। তো গাও ধুই এতিয়া লগতে মুখখন ধুই আছে। তাৰপিছত আৰু ইহঁতৰ ঘৰত আহি কিনে পালোঁহি মই। তো তাৰপৰা এতিয়া দুটাই যাম আৰু মানে এতিয়া ৰতনপুৰ তো মানে গাইছ আহি কিনে আমি ৰতনপুৰ পালোঁহি। ৰতনপুৰ ঘৰত বহি আছোঁ। গোপালহঁতৰ পুৰণা ঘৰটো দেখামগৈ গাইছ আপোনালোকক। তো মানে গাইছ গোপালহঁতৰ ঘৰৰ আগত পালোঁহি। তো মানে গোপালহঁতৰ ঘৰটো এইটো পুৰণা ঘৰটো গোপালহঁতৰ। তো সিহঁতৰ ভিতৰলৈ সোমোৱা নাই মানে, তো বেলেগ এটা ঘৰৰ পৰা ভিডিঅ' কৰিছোঁ। এইটো পুৰণা ঘৰটো, একো নাই, টিং চিং একো নাই, গেটখন আছে। এইফালে খিৰিকীত টিং মাৰি কিনে থৈ দিছে আৰু কেঞ্চি দুটামান আছে। তো সিমানে আছে আৰু এইখিনি ভাঙি চিঙি লৈ যাব খুলি কেনে গোপালে। তো মানে গাইছ মই আহি কিনে ঘৰত পালোঁহি। পাই কেনে এতিয়া গা পা ধুই মেলি আছোঁ আৰু এতিয়া মই এডিটিং কৰিম আৰু ভিডিঅ'বিলাক। তেতিয়াহ'লে আজিলৈ এৰিছোঁ, বাই।